এটা হাতে মাৰিছে ইলেক্ট্ৰিক শ্বৰ্ট দি মাৰিছে। এতিয়া কি জনাব দাদা? মই বিচাৰোঁ যে ডিপাৰ্টমেণ্ট অলপ ভুল আছে, ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভুল আছে। ফৰেষ্ট ডিপাৰ্টমেণ্ট আগতীয়াকৈ মই ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাইছিলোঁ যে ইয়াত হাতী আছে, আমাক পেৰিপৰা মানুহৰ ঘৰবিলাক ভাঙি আছে, কিবা আছে, সেই ক্ষতিপূৰণ আমি পোৱা নাই এতিয়ালৈকে। লিষ্টটো অলৰেডি জমা দিছোঁ, কিন্তু এতিয়ালৈকে দিয়া নাই ক্ষতিপূৰণটো বা সাহায্য দিবলগীয়া আছিলে, দিয়া নাই এতিয়ালৈকে। সেইকাৰণে চৰকাৰক দুখী নিদিম, মই ডিপাৰ্টমেণ্টক দুখী দিম। ডাইৰেক্টলি ডিপাৰ্টমেণ্টক দুখী দিম মই, কাৰণ ডিপাৰ্টমেণ্টে যি কৰিছে আমিতো ক'বলৈ গ'লে যিটো কাম কিবা হয় গোটেইকেইটা কাম ডিপাৰ্টমেণ্টত আমি কিবা কৰিম, কমপ্লেইনটো দিম, কিন্তু ডিপাৰ্টমেণ্টে সেই ওপৰত ইমপ্লিমেণ্ট নকৰে। সেইকাৰণে আমাৰ পাব্লিকে সাহায্য নাপায়। আজি এনেই ইয়াত কেইটা হাতী মৰিলে? এটা হাতী মৰিছে আৰু আছে, আৰু এতিয়াও আছে। চাবলৈ গ'লে গোটেইকেইটা পাব্লিক যদি যিমান ৰাজ্যবিলাক আছোঁ আমি চাবলৈ গ'লে এতিয়াও যাম, দেখুৱাব পাৰিম আমি কিমান হাতী আছে বুলি। এতিয়া চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক বিচাৰোঁ যে আমাৰ যিটো ক্ষতিপূৰণ হৈছে এইটো মানে পাব্লিক যিটো ৰাইজৰ যিটো ক্ষতিপূৰণ হৈছে এইটো যাতে কিবা কৰে, সাহায্য দিয়ে। কিন্তু হাতীটো মৰাটো মেইন কাৰণটো কিন্তু হাতীৰ মৰাটো হ'ল ডিপাৰ্টমেণ্ট ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ কাৰণতহে ভুল হৈছে। ইহঁতৰ চালিজাৰি নকৰে, খালিহে কি কয় মিটাৰৰ চাই পেলাইহে খালি বিলহে উঠাবৰ কাৰণে চিন্তা কৰে, কিন্তু ক'ত তাৰখিনি ক'ত কিবা লাগিছে, ক'ত কি হৈ আছে এইবিলাক চাব নিবিচাৰে। সেইটো কাৰণেহে আমাৰ হাতী যে মৰি গ'ল। ইয়াত হাতীটা মৰিছে। কেনেকৈ মৰিলে? এইটো এই ইলেক্ট্ৰিচিটি তাতো গৈছে, ইয়াৰ পৰা ইছলামপুৰ ইফালেদি গৈছে, তো তাতে লাগি তেওঁ মৰিছে। তাতো জন্ম অৱস্থাত আছে। কেইটা হাতী মৰিছে? হাতী আছিল 5টা, তাৰ ভিতৰত এটা মৰিছে। এটা মৰিছে আৰু এটা ইয়াৰ ওচৰতে এটা ঘৰ আছিলে, সেই ঘৰটো বনাইছে। কিয় আহিছিল হাতী এনেকৈ? হাতী আজি 4-5 বছৰৰ পৰা এনেকুৱা আহে, ধৰণে আহে, ধান খাবলৈ আহে, ঘৰ বাৰী নষ্ট কৰিছে। কাৰ ঘৰ ভাঙিছে? এই বিদুষ বাইক কি নাম আছিলে। কাৰ ভুলৰ কাৰণে হাতীটো মৰিলে গম পায়? এইটো মোৰ মানুহে ডিপাৰ্টমেণ্টৰ ভুলৰ কাৰণে মৰিছে, কাৰণ আমি বহুতবাৰ ডিপাৰ্টমেণ্টক কৈছিলোঁ হাতী আহে আপোনালোকে কিবা এটা কৰিব, কিন্তু তেনেকৈ সহায় একো দিয়া নাই। এতিয়া আমি যি পাৰোঁ গাঁৱৰ ৰাইজে আমি এইটো খেদাই আকৌ হাতী উল্টাহে আমাক আক্ৰমণ কৰিবলৈ আহে, তথাপি আমি তেনেকুৱাকৈ আছিলোঁ আৰু। কিন্তু যোৱা নিশা হঠাৎ কোনো সময়ত আহি এইটো উপকাৰ